Hey guys, আজি মই এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আহিছো তো মই মানে এতিয়া ৰেডি হোৱা নাই মানে মই ৰেডি হৈ আছো কবাত যাবলে মানে মই ঘৰত যাবলে ৰেডি হৈ আছো তো মানে আজি একচুয়ালি মোৰ বাৰ বাৰ্থডে হয় তো মানে মোৰ বাৰ বাৰ্থডে সাৰপ্ৰাইজ দিবলৈ ঘৰত যাই আছো মই আৰু মোৰ হাজবেণ্ড তো মই পটাপট ৰেডি হৈ যাওঁ দেন আপোনালোককো লৈ যাম মই মোৰ জাৰ্নিটো আপোনালোকে দেখি থাকিব আৰু ভিডিওটো আপোনালোকে কিন্তু কমপ্লিট দেখিব দেই কেনেকৈ মই বাইটিক মানে মোৰ বাক সাৰপ্ৰাইজ দিও হেতু আপোনালোকে দেখা পাব যদি আপোনালোকে মোৰ লগত থাকে ঠিক আছে সোনকালে লগ পাই আছো ওকে যাবলৈ উলালো আৰু লগত মাস্কখন লৈ লৈছো তো মানে মাস্ক নহলে তো ৰাস্তাত ধৰিবই আৰু নিজৰ সেফটিও হয় মাস্কখনটো পিন্ধিবই লাগিব কিন্তু লিপষ্টিক দেখা নাপায় আৰু মানুহে ঠিক আছে গৈ আছো আপোনালোকক জাৰ্নিটো দেখাই দিম জানানে মই মাস্ক পিন্ধি থাকিব নোৱাৰো মোৰ কচকা বন্ধ হয় কিন্তু উপায় নাই এই কৰি আছে ইমান সিৰিয়াস হলে কেনে সা মোৰ হাজবেণ্ডক কৈছে ইমান সিউৰি আছে ও ড্ৰাইভ কৰি আছে দু এইকাৰণে পিছত আৰু এজন মানুহ আছে খালি মানে মাত মাতি আছে মানুহজন হৈছে জান এয়া হৈছে সামিম ইয়াৰ নাম হৈছে সামিম মোৰ হেৰি হয় দেৱৰজি হয় কি মাস্ক পিন্ধা নাই পুলিচে ধৰিব মাস্কটো পিন্ধি লোৱা 500 টকা ফাইন লাগিব আৰু মোৰ হাজবেণ্ডক চাকচোন মাস্কখন ক'ত ই ড্ৰাইভ কৰি আছে মাস্কখন একচুয়ালি মানে ভিতৰত মানে গাড়ীৰ ভিতৰত মাস্ক পিন্ধিলে ন মানে উকান ভয় যেন লাগে সেইকাৰণে মানে মাস্ক মানে একদম মানে তলত এনেকৈ ৰাখিছে মাস্ক পিন্ধিব নালাগে এনেকৈ ৰাখিলে এই বক মাস্ক পিন্ধিলে চশমাৰ ব্লাৰ হৈ যায় মানে ব্লাৰ হয় সেইটো হয় বাৰু চশমা পিন্ধিলে মানে ব্লাৰ হৈ যায় কথা পাতিলে মানে উকা ল'লেও হৈ যায় তো সেইকাৰণে এনেকৈ লৈছে আৰু একো নাই বাৰু ইয়াতে কোনো মানে বাহিৰা মানুহ নাইতো আৰু তিনজন আছো মানে সোশ্যাল ডিস্টেন্সতে আছো ইমান বেছি ওচৰত নাই আমি কি যে হ'ব আৰু দিয়ক এইটো হৈছে গোৱালপাৰা পঞ্চায়ত নগৰ যোনটো চাবলৈ ভাল লাগে ৰাস্তাটো একদম গ্ৰীণ wow ইমান ধুনীয়া আপোনালোকক আজি এটা মই ভিউ দেখাম হা আমাৰ ইয়াৰ পৰা বহুত ধুনীয়া লাগে wow ইয়াতে মানুহ আহে না বেছিভাগ মানুহ ইয়াতে আহে ফটো উঠিবলৈ এইখনে হৈছে আমাৰ নৰনাৰায়ণ সেতু ব্ৰিজ এখন চবে বেছিভাগ মানুহেই জানে এই ব্ৰিজখন মানে চবৰে মানে ফটো এখন হ'লেও আছে ক'ব গ'লে এখন ব্ৰিজত আৰু ইয়াৰ পৰা ভিউটো চাবলৈও বহুত ভাল লাগে আমি অলৰেডি আহি পালোঁ আৰু পুৰা মানে ডেকৰেশ্যন হৈ গ'ল তো এতিয়া আমি মানে কেকটো আনিম আৰু বাক মানে সাৰপ্ৰাইজ দিম তো বি ৰেডি
ইয়াতে আমি সবেই আছে গোটেইবিলাক আছে তো এতিয়া আমি বাক সারপ্রাইজ দিম কোনোবা যা মাতি দিয়া সারপ্রাইজ হ্যাপি বার্থডে না যোৱা এলা তোৰ কাৰণে বাৰ্থডে সারপ্রাইজ সবে কেকটা কাটবা কাৰণে হেৰি কৰা এই কিবা কয় এই ইয়াতে এটা মম আছিলে এইটো লগাই দিয়া হৈ গ'ল শেষ এতিয়া আপোনালোকক বাৰ্থডেটো ব্লগটো কেনেকুৱা লাগিলে আপুনি প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাই দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে আজিৰ কাৰণে বাই